এক নং বলদি এইটো আমাৰি সুবা মৃতদেহ আছে যুৱতী তেখেতৰ বয়সটো জনামতে 20 বছৰ তো তেখেতক 4 ডিচেম্বৰত ইয়াতে 1 নম্বৰ উত্তৰ বলদি ইয়াতে खुलुमबाय रायजो राजा नोंथांमोन मैयाहाय मोनायाव आं मोनसे भिडिअ हगारदोंमोन नायना बिनि डेड बडिखौ दिनै बुरखांनो नागिरदों पुलिस डिपार्टमेन्टनि बा मानि बे आरोखि बिदि आरोखि दा सिगाङाव पुलिसफोरबो दङ तो गोथैयानो बे हाखरावनो नैबे खोमसि नुनायावनो दङ आरोखि दा जावखांगोन एसे नायनायनिसै र' जावखांनायनि थाखाय प्रसेसा खालामबाय थादों डक्टरा फैनांगौ बिबो फैबाय दा नायनोसै स्टेटमेन्टआव बबेयावहाय पस्टमर्टम खालामोथाय बेयाव एसे ओइ मानसिफोर सानैसो दंना बावहायसो गोथै बावहायसो दै हाखरा दाहाय जावखांना नायखांनासो नायनोसै बाबा न'खरनिफ्राय थांजोब्बाय नो न'खरनि बिमा जावखांगासिनो दङ मोनाखैनो दाबो बुरखांगासिनो दं दा खाथियाव थांनो होआखै मानसिफोरखौ खाथियाव थांबालाय एसे मोजां खेबनो हागौमोन गासैबो मिडियानि मानसिफोरबो दंफैजोबो नैबेजोंबो ओमफ्राय आरो प्रसासननि मानसिफोरनि बेफोरबायदि दंलाजोबो पुलिसफोरनि कामान्ड'फोरबो दङ बिदिनो गासैबो बेंना दं बे सानथाम सानब्रैनि सिगांनो बे जायगायावहाय थाफैखादोंमोन ओमफ्राय दिनैहाय पस्टमर्टम खालामना लांगोन मानसिखौ DNA टेस्ट ना मा खालामहैगोन बेखौ डेड बडिखौ नंमारगौना नंमारा बिदि आरोखि डेड बडिखौ बाननानै लाबोबाय नै दा माबोरै खालामगोनथाय এক নং বলদি এইটো আমাৰি সুবা ইয়াত কেইদিনমান আগত ব্যক্তিগত হস্পিটেলত যিজন ছোৱালী অন্তঃহত্যা হৈ ঢুকাল তেখেতৰ ন্যায়িক তদন্তৰ কাৰণে আমাৰ আদিবাসী ছাত্ৰ সন্থা আশা হৈ তদন্তৰ কাৰণে দাবী জনোৱা হৈছিল আৰু সেই দাবীৰ প্ৰতি সঁহাৰি জনাই আজি প্ৰশাসনীয় বিভাগীয় কৰ্তৃপক্ষৰ হৈ আজি পুনৰ ন্যায়িক তদন্তৰ কাৰণে পষ্টমৰ্টমৰ কাৰণে শৱদেহটো আজি উঠাই লোৱা হয় আৰু তাক আমি প্ৰশাসনক উচিত পৰীক্ষা নিৰীক্ষা হোৱাৰ কাৰণে আমি আশা আৰু কামনা কৰিছোঁ কি বিচাৰে আমি নিৰীহ পৰিয়ালৰ যাতে ন্যায়টো সঠিক তদন্ত হৈ ন্যায়টো যাতে পায় আমি তাকেই কামনা কৰিছোঁ আৰু তদন্তৰ খৰতকীয়া যাতে হয় আৰু ইয়াত কোনো অবৈধ চক্ৰৰ সুৰুঙা লৈ যাতে ৰেহাই নাপায় এইটো আমি প্ৰশাসনৰ ওচৰত প্ৰাৰ্থনা বা দাবী জনাইছোঁ এগৰাকী শিক্ষকৰ ওপৰত এই অভিযোগ উঠিছে জুমৈশ্ৰাং ব্ৰহ্ম অথবা জাতিৰ ওপৰত আচলতে এই অভিযোগ উত্থাপন হৈছে কি ক'ব আচলতে তেওঁৰ ওপৰত এজাহাৰ দিয়া হৈছে ফালৰ পৰা নিশ্চয় যেহেতু বনকৰা হিচাপে তেখেতৰ ঘৰত আছিল আৰু জনামতে কেইমাহমান আগতেই অসুস্থ পৰিৱেশত তেওঁ ঘৰত আহিছিল আৰু তাত তেখেতে কি অসুখ হৈছিল বা কি পৰিৱেশত সি ঘৰত আহিছে এইটো কোনো তত্ত্বাৱধান লোৱা নাই আৰু অৱশেষত তেখেতক মানে চিকিৎসাৰ অভাৱত মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে আৰু ইয়াত উচিত তদন্ত কৰি শিক্ষকজনেও দোষী সাব্যস্ত হ'লে মানে উচিত শাস্তি পাব লাগে আমাৰ থানাৰ পৰা মোক 9 বজাত জনোৱা গৈছিল মৃতদেহ আছে যুৱতী তেখেতৰ বয়সটো জনামতে 20 বছৰ তো তেখেতক 4 ডিচেম্বৰত ইয়াতে 1 নম্বৰ উত্তৰ বলদি ইয়াতে তেখেতৰ মানে পুতা হৈছিল যিখিনি আমি ইনফৰমেশ্যন পালোঁ আজি আমি 9 তাৰিখে আমি ইয়াতে আহি তেখেতৰ বডিটো খান্দি উলিয়াইছোঁ আৰু বাকী কি হৈছে আমি এতিয়া পষ্টমৰ্টেমৰ কাৰণে পঠাইছোঁ আমাৰ পষ্টমৰ্টেম হোৱাৰ পাছত বাকীখিনি আমি গম পাম আৰু আপোনালোকক আমি জনাম